অসমৰ লোকৰ বাবে এক সুখবৰ অসমৰ পৰা কেৰেলালৈ ডাইৰেক্ট বাছ সেৱা কেৰেলাৰ GK BROZZ Travel এজেন্সিয়ে আগবঢ়াইছে এই সুবিধা কেৰেলাৰ পৰা অসম আৰু অসমৰ পৰা কেৰেলালৈ দৈনিক অহা যোৱা কৰে এই বাছসমূহে অসমৰ নগাঁৱৰ পৰা প্ৰতিদিনে কেৰেলালৈ যাত্ৰা কৰে এই বাছসমূহ অসমৰ পৰা কেৰেলালৈ বা কেৰেলাৰ পৰা অসমলৈ অহা যোৱা কৰিবলৈ এতিয়াৰ পৰা বিমান নতুবা ট্ৰেইনৰ বাবে অপেক্ষা কৰিব নালাগে আপুনি কম খৰচতে বাছেৰে অহা যোৱা কৰিব পাৰিব আপোনাৰ বাবে কেৰেলাৰ GK BROZZ Travel এজেন্সিয়ে আগবঢ়াইছে এই অত্যাধুনিক বাছ সেৱাৰ সুবিধা এই বাছসমূহত উপলব্ধ আছে অত্যাধুনিক খা সুবিধা যাত্ৰীসকলে যাত্ৰাপথত বিনামূলীয়াকৈ লাভ কৰে ৱাইফাই সেৱাৰ লগতে মোবাইল চাৰ্জ দিয়াৰ সুবিধা ৩-৪ দিনীয়া দীঘলীয়া যাত্ৰাপথত বাছৰ ভিতৰতে খুই খুই টোপনি মাৰি যোৱাৰ সুবিধা আছে শীত তাপ নিয়ন্ত্ৰিত উক্ত বাছসমূহত অসমৰ নগাঁও জুৰিয়া জাগিৰোড গুৱাহাটী ৰঙিয়া বৰপেটা বঙাইগাঁও কোকৰাঝাৰ গোসাইগাঁও শ্ৰীৰামপুৰ গেট শিলিগুৰি কলকাতা উৰিষ্যা চেন্নাই তামিলনাডু হৈ কেৰেলা পায় এই বাছসমূহ উল্লেখ্য যে লকডাউনৰ পিছৰে পৰাই চলি আছে এই বাছ সেৱা সবিশেষ জানিবৰ বাবে উক্ত ট্ৰেভেলছৰ পৰিচালক আইজুল ইছলামে মুকলি কৰিছে এক ফোন নম্বৰ লগতে কেৰেলালৈ গৈ যদি কোনোবাই কাম কৰিব বিচাৰে তেন্তে তেওঁলোকেও যোগাযোগ কৰিব পাৰে ফোন নম্বৰটো হৈছে 7736588446 7736588446